Sundari long live, BTR Shanti ahise, BTR Hanti ahise, BTR Unnati ahise, Amar lage Hanti. 4.5 বছর মই বিজেপি কৰিছিল এতিয়া বিজেপিৰ যেটো একচাটিয়া ভাবে যেনেকৈ আমাৰ মুছলমান মানুহক বেয়া ফালে লৈ আছে যেনেবা উচ্ছেদ কৰি আছে যিকোনো কামত আমাক নেগলেক্ট কৰি আছে এই কাৰণে আমি বিজেপি ত্যাগ কৰি আৰু ইবিপিএল দলটো আদৰ্শ নীতি আদৰ্শ ভাল পাই আমি ইবিপিএলত জইন কৰিছো আমি আশা কৰিছো সামানে যেটো নিৰ্বাচন আহিব ৩৭ নং ধনচৰিত নিশ্চয় ইবিপিএল জয় হ'ব আশা কৰিছো আৰু সকলো ৰাইজে ইবিপিএলত আছে বুলি আমি আশা কৰিছো আৰু আগন্তুক দিনত ইবিপিএল জয় হ'ব হয় নিশ্চয় এইটো চিন্তাধাৰা হ'ল যে যিদিল আমাৰ বিটিআৰত ইবিপিএল চৰকাৰৰ নাহে বিজেপি অকলে চৰকাৰ কৰে তেনেহলে আমাৰ নিশ্চয় অসুবিধা হ'ব আপোনালোকে চাই আছে সাংবাদিক সকলে গম পাই আছে যে আমাৰ বিটিআৰত যিফালে মুছলমান মানুহ আছে চাই উচ্ছেদ কৰি আছে মই বিজেপিৰ ৰিভিনিউ মেম্বাৰ আছিলোঁ আৰু 127 নম্বৰ ভোটৰ সভাপতি আছিলোঁ আৰু মোৰ লগত 127ৰ সেক্ৰেটাৰী মহিদুল ইছলাম আহিছে আমাৰ পালক তৈবুৰ ৰহমান এও আহিছে আমাৰ হোৱাটছআপ গ্ৰুপ চলোৱা জামিনুল ইছলাম এও আছে আৰু আমি মেম্বাৰ হিচাপে আমাৰ যিবিলাক আমাক ভাল পায় আমি ইহঁতৰ লগত মিলিজুলি কাম কৰি আছোঁ যেনেবা পিএমজি ঘৰৰ বিষয়ে হওক যিকোনো ক্ষেত্ৰত দুখীয়া ৰাইজৰ লগত আমি আছোঁ এইকাৰণে ৰাইজবিলাক আমাক ভাল পায় আমাৰ যেটো আমিও কৈছোঁ যে এই ইবিপিএল দলৰ নীতি আদৰ্শ ভাল এই ইবিপিএল দলৰ পৰা আকৰ্ষিত হৈ আজি 40-50 জন মানুহ আমাৰ লগত আহি জইন কৰিছে ভাল লাগিছে আজি আমাৰ এই পানী খাইতে 127 নং বুথ কমিটিৰ এই আমাৰ মইনুল ইছলাম তেখেতৰ ঘৰত আৰু সাদেক আলী তেখেতৰ নেতৃত্বত সেইদিনা আমাৰ এটা হজাতি দলে তেখেতসকলে মোৰ ঘৰতে গৈছিল আৰু এই আজিৰ কাৰ্যসূচী হেতু প্লানিং কৰা হৈছিল মই অতি আনন্দিত হৈছোঁ সুখী হৈছোঁ আমাৰ সাদেক আলী আৰু মইনুল তেখেতসকলৰ নেতৃত্বত আজি প্ৰায় 45 জন আমাৰ বিজেপি বা বিপিএফ অন্যান্য দলৰ পৰা আমাৰ দলত যোগদান কৰিছে আৰু তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে আশা হিতুই কৰিছে বৰ্তমান সমগ্ৰ অসমত তেনেকৈ মাইনৰিটিৰ ওপৰত যেনেকুৱা মানে উচ্ছেদ কাৰ্যসূচী আৰু আলানি আথানি যেনেকৈ মানুহ মৰিবলগীয়া হৈছে আমাৰ বিটিআৰত সেইটো আমি কেতিয়াও হ'বলৈ নিদিম আৰু সেইটো নহ'ব প্ৰমোদ বড়োৰ নেতৃত্বত আমি দীৰ্ঘদিন সংগ্ৰাম কৰি বহুত কষ্ট কৰি আমি শান্তি আনিছোঁ স্থাপন কৰিছোঁ সংগ্ৰাম আৰু আমি শেষ কৰি আমি সকলো জাতি জনগোষ্ঠীলৈ বৰ্তমান আমি একত্ৰিত হৈ আমি উন্নতিৰ দিশে আমি আগবাঢ়ি গৈ আছোঁ আৰু আমাৰ সপোন বহুত আছে যাতে বিশ্বতে আমাৰ এই বিটিআৰ শান্তি আৰু আমি সকলোকৈ শিক্ষা দিশতে হওক কালচাৰ স্পৰ্টছ সকলো দিশতে হওক সামগ্ৰী উন্নয়ন হওক আমি যাতে আমি ডেভেলপ কৰিব পাৰোঁ আপোনালোকে জানে আমাৰ বৰ্তমান যে আমাৰ দীৰ্ঘদিন সংগ্ৰাম আপোনালোকে জানে ইয়াত আবছলুট ডেমক্ৰেটিক মুভমেণ্ট চলিছে NDP BLT তেনেকৈ বিভিন্ন সংগ্ৰাম কৰি ষ্টেপ বাই ষ্টেপ BC BTC আজি বিটিআৰ হ'ল আৰু আমাৰ যি আশা আছিলে সংকষ্ট চদিয়া ব্ৰহ্মপুত্ৰ আমাৰ উত্তৰ পাৰত যি ছেপাৰেট ষ্টেট এই যে আমাৰ সংগ্ৰাম আমি সমাপ্ত কৰি বৰ্তমান আমাৰ যি আপোনালোকে জানে ধনচিৰি সমষ্টিত গহপুৰৰ আমাৰ প্ৰায় আপোনালোকে জানে 28টা গাঁও সোমাই 17,000 ভোট সোমাইছে আৰু তেখেতসকলে এইবাৰ 60টা সমষ্টি নহ'লেও তেখেতসকলে ভোট সাব্যস্ত কৰিব পাৰিব তো তাৰ কাৰণে আমাৰ শোণিতপুৰবাসী বিশ্বনাথ গহপুৰ তেখেতসকলে বহুত সুখী আৰু আমাৰ বৰ্তমান ইউপিপিএল আমি তেনেকৈ শক্তিশালী হৈ আছে যোৱা 2020ৰ পৰা আজি 4.5 বছৰ হ'ল ইয়াত আমাৰ ইউপিপিএল দলৰ মুৰব্বী শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যি মানে চৰকাৰ চলি আছে এই চৰকাৰ মানে এটাই মাত্ৰ উদ্দেশ্য আছিল যে বিগত দিনবিলাকত মানে 2020ৰ আগত যেটো এই অঞ্চলটো BTC হোৱাৰ পৰা প্ৰায় অশান্তিত আছিলে মানুহবিলাকে আৰু জাতি যিমানখিনি ভাষী মানুহ আছে এই লোকৰ মাজত যেটো ঐক্য নাছিলে সেইটো আমি শান্তি এটা স্থাপন হ'ব লাগে মানুহবিলাকৰ লগত আমি এটা নাগৰিক হিচাপে একেলগতে আমি থাকিবলৈ
এইখন অঞ্চলটো আমি উন্নতি কৰিব লাগে চব মানে জাতি চবৰে ভাষা ভাষী সাংস্কৃতি চবৰে মানে জীয়াই ৰখাৰ কাৰণে এটা পৰিৱেশ এটা আনিব লাগে অধিকাৰ দিব লাগে সেই ক্ষেত্ৰত মানে ৰাইজক যিটো ইস্তাহাৰ আছিলে ৰাইজৰ প্ৰতি যিটো ইস্তাৰ আছিলে ইলেকশ্যনত সেই ইস্তাৰ মতে আজি 4.5 বছৰত এইখিনি সম্পূৰ্ণভাৱে কাম কৰাৰ পিছত আৰু ৰাজ্যে আজি আশ্বস্ত হ'ব পাৰিছে এই 4.5 বছৰত কোনো এটা মানে অশান্তি সৃষ্টি হোৱা নাই কোনো এটা সংঘাত হোৱা নাই কোনো এটা দল অশান্তি হোৱা নাই কোনো এটা জাতি আজি বঞ্চিত হোৱা নাই এই ক্ষেত্ৰত আমাৰ এই অঞ্চল স্পেচিয়েলি ইয়াৰ মাইনৰিটি এলেকা আমাৰ ইখৰাবাৰী BCTCৰ অন্তৰ্গত যিটো পানীখাইটি গাঁৱত 176 নং বুথত আজি যোৱা মানে 4 বছৰ ধৰি আমি একলগতে কাম কৰাৰ ক্ষেত্ৰত মাইনৰিটি মানুহবিলাকে যেটো আমাৰ ইউপিপিৰ দলৰ পৰা যিমানখিনি সহাৰি পাব লাগে যিমানখিনি উন্নতি পাব লাগে এইটো বিগত 2020ত আগত এইবিলাক পোৱা নাছিলে এতিয়া সম্পূৰ্ণভাৱে মানে একেলগে আমাৰ মানে এওঁলোকেও মাইনৰিটি মানুহবিলাক আৰু সংখ্যাগৰিষ্ঠ মানুহবিলাকৰ লগত থাকি পেলাই মানে এইখিনি অনুভৱ কৰিব পাৰিছে বা এনজয় কৰিব পাৰিছে চবে মানে ভোগ কৰিব পাৰি পেলাই আজি দলে বলে অকল মানে কিবা পানীখাইটি গাঁও নহয় এই অঞ্চলত মানে ডেইলি এনেকুৱা যোগদান হৈ আছে